নমস্কাৰ মই চন্দনা শইকীয়া কলিতা মই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ডিমো ব্লকৰ আঠাবাৰী পঞ্চায়তৰ ৫০০ ভিউৰ অন্তৰ্গত কল্পতৰু গ্ৰাম্য সংগঠনৰ অংকুৰণ গোটৰ সদস্য মই ফুড প্ৰসেসিঙৰ লগত জড়িত ২০১৬ চনৰ পৰা মই কাম কৰি আহিছো ২০১৭ চনত মই মোৰ নিজৰ গোটৰ পৰা ১০,০০০ টকাৰ আভ্যন্তৰীণ ঋণ লৈ পেলাই মই মোৰ এই কাম আৰম্ভ কৰিছিলো বৰ্তমান সময়ত মই মোৰ এন্টাৰপ্ৰাইজটো চলাবৰ কাৰণে ৫ গৰাকী ষ্টাফ ৰাখিছো আৰু বৰ্তমান সময়ত মই ৰাইস বেস আমাৰ চাউলৰ পৰা যিখিনি বস্তু বনাব পাৰি কুকিজ কেক এইবিলাকৰ লগত জড়িত মোৰ এন্টাৰপ্ৰাইজৰ পৰা ২০ বিধ কুকিজ কেক পিজ্জা পেটিজ ব্ৰেড বেকাৰীৰ লগত জড়িত সকলোবিলাক প্ৰডাক্টে ইয়াত বনোৱা হয় বৰ্তমান মই কমেও আমাৰ শিৱসাগৰ জিলাৰ ৭-৮খন বেকাৰীক মই ইয়াৰ পৰাই হোলসেল কৰি আহিছো মোৰ কোনো ফেক্টৰী এতিয়ালৈকে হোৱা নাই মই মোৰ ঘৰৰ সৰু এটা ৰুমৰ পৰাই আৰম্ভ কৰিছো আৰু ভাল কথা এটো হৈছে যে যোৱা ২ মাহৰ পৰা মোৰ এটা প্ৰডাক্ট মিলেটৰ এটা লাডু আমেৰিকালৈ পঠাই আছো ট্ৰেডমাৰ্কো উলিওৱা হৈ গৈছে চাউলৰ পৰা বিস্কুট আৰু কেক বনোৱাৰ দুটা মূল উদ্দেশ্য আছে আমাৰ অসমত যেহেতু ঘেঁহু খেতি নহয় অসমৰ খেতিয়কে ধান খেতিহে খেতি কৰে মই হেতু এটা উদ্দেশ্য আগত ৰাখি পেলাই চাউলৰ পৰা বিস্কুট তৈয়াৰ কৰিছো কিয়নো যদি অসমৰ মানুহে বা অসমৰ বাহিৰত মোৰ বিস্কুটৰ বিক্ৰী হয় তেতিয়া অসমীয়া খেতিয়ক গিজনো ইনডাইৰেক্টলি আমাৰ লগত জড়িত হ'ব আৰু দ্বিতীয় কাৰণটো হৈছে গ্লুটেন ফ্ৰী গ্লুটেন এনেকুৱা এটা খনিজ হয় যেটো আমাক ক্যান্সাৰ বা ডায়াবেটিক বেমাৰলৈকে লৈ যাব পাৰে কিন্তু চাউলৰ যিখিনি আমাৰ প্ৰডাক্ট থাকে সেইখিনি গ্লুটেন ফ্ৰী হয় এই দুটা মূল উদ্দেশ্য আগত ৰাখি পেলাই মই চাউলৰ পৰা প্ৰডাক্ট বনাইছো ইয়াৰ লগতে মই গুৱাহাটী আইআইৰ পৰা এগৰাকী মাষ্টাৰ ট্ৰেইনাৰ হিচাপে অসমৰ বিভিন্ন জিলাত এতিয়ালৈকে কমেও ১৭০০ মহিলা যুৱতীক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছো বৰ্তমান আমাৰ এন্টাৰপ্ৰাইজৰ মাহিলি যেটো আমাৰ টাৰ্নওভাৰ হয় হেতু ২ লাখ টকাৰ ওপৰত হয় মই এতিয়ালৈকে কোনো লোন লোৱা নাই মই আমাৰ CLFৰ পৰা ফুড প্ৰসেসিঙৰ এটা ৪০,০০০ৰ এটা মই ঋণ লৈছিলো ২০২০ চনত সেইখিনি পইচাৰে মই আৰম্ভ কৰি এতিয়ালৈকে ইমানখিনি আহি পাইছো অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আঁচনিৰ জৰিয়তে গোটলৈ আহি গোটৰ পৰা আৰু ভিউৰ পৰা সমূহ সুবিধা লৈ পেলাই বৰ্তমান সময়ত মই নিজকে সংস্থাপিত কৰিবলৈ সক্ষম হৈছো গতিকে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন